কাউৰবাহা আৰক্ষীৰ বৃহৎ সাফল্য নাকা চেকিং চলাই থকাৰ সময়ত দুই দুৰ্বৃত্তই এখন বাইকত লৈ আহিছিলে বৃহৎ পৰিমাণৰ গাঞ্জা আৰক্ষীৰ সিগনেলক কেয়াৰেপ নকৰি বাইকত অহা দুই গাঞ্জা ব্যৱসায়ীৰ পলায়ন পিছত কাউৰবাহা আৰক্ষীয়ে খেদি বিহাব পাৰাত জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা বাইকসহ গাঞ্জা থৈ পলায়ন কৰে দুই ব্যৱসায়ী পলায়ন কৰে যদিও বাইকসহ জব্দকৃত গাঞ্জাখিনি কাউৰবাহা আৰক্ষী চকীলৈকে লৈ যায় এখন বাইক আমাৰ আগফালেদি পাৰ হৈ আহিলে পিছত আমি বাইকখন ছিংগলে নাৰাখিলে পিছত আমি খেদি আমাৰ বিয়াপাৰা ৰাইজক খবৰ দিয়াত মানে ৰাইজৰ সহযোগত আমি বস্তু গাঞ্জা 15 কিলো আৰু বাইক এখন জব্দ কৰিব সক্ষম হৈছোঁ ল'ৰাজন মানে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ক'ত বহাইছিল নাকাচিং আমাৰ বৰগুলিত পৰা পলায়ন কৰিছিলে তাৰপিছত আমি বিয়াপাৰা ৰাইজৰ সহযোগত বাইকখন আৰু বস্তুখিনি ৰিকভাৰী কৰিব পাৰিছোঁ মানুহ ধৰিব পৰা নাই তো মানুহজনৰ এড্ৰেছ পোৱা মতে মানুহজনৰ নাম নুৰুল হক দেউতাকৰ নাম খোৰশেদ আলী ইয়াৰ ঘৰ বৰগুলি গাঞ্জাখিনি বজাৰ মূল্য কিমান হ'ব প্ৰায় অনুমানিক 60,000